हेलो फ्रेंड्स, আজি স্বাগতম জনাইছো মোৰ নতুন ব্লগলৈ। সমান 6:30 সময় এই মুহূৰ্তত আমাৰ এই বিদ্যালয়ৰ ছাৰ বাইদেউ আৰু বন্ধু বান্ধৱীৰ সৈতে মই পিকনিকলৈ যাবলৈ সাজু হৈছো। চাৰিওফালে ল'ৰা ছোৱালী আৰু ছাৰ বাইদেউৰ সৈতে বৰ্তমান সাজু। এইটো মোৰ প্ৰিয় বন্ধু, সিও বোলে ব্লগত উঠিব, সেইবাবে তাকো অলপ উঠাই দিলো। আমাৰ বাছখন যাবলৈ ল'লে। প্লিজ ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ছাপোৰ্ট কৰি দিব, যাতে আপোনালোকলৈ এনেকুৱা ভিডিঅ' আনি থাকিব পাৰোঁ। আৰু গাইছ আমি এইফালে আকৌ আহি পাই গাইছ গুৱাহাটীত সোমালো আৰু গাইছ এনেকৈ কিছুমান যায় গাইছ পামেই আৰু এইফালে আকৌ আমি অলপ ডেন্স ষ্টাৰ্ট কৰিম আৰু কিছু সময় পিছত। আৰু এইগিলাখন চাওকচোন গাইছ, কি মজা গাইছ জাগা। আৰু গাইছ কিন্তু মই সূৰ্য বাহিনী এনেকুৱা আহি পোৱা নাছিলোঁ, এইবাৰে প্ৰথম। আৰু আমি অলপ ডেন্স আৰম্ভ কৰি দিলোঁ গাইছ। আৰু এইফালে ডেন্স কৰি বঢ়িয়াকৈ আকৌ গাইছ সূৰ্য পাহাৰ আহি পালোঁ বৰ্তমান। আৰু এইফালে আমি ডেন্স কৰি আহি পালোঁ গাইছ। চাওকচোন চবে খানা খোৱাতে বিজি। আৰু গাইছ আমাৰ আহি পোৱাত অলপ দেৰি হ'ল গাইছ, 11:30 বাজিছে বৰ্তমান। আৰু এইফালে আমি বৰ্তমান আহি অলপ এইফালে ওলোৱা কৰি গাইছ অলপ চাহ তাহ খাম কিছু সময় পিছত। আৰু এইফালে মোৰ লগ দুটা কিবা ওলাই আছে, মই এনেই অলপ আছোঁ। বাকী এইফালে আকৌ আপোনালোকে এইফালে অলপ ভিউটো দেখুৱাই দিওঁ, চাওকচোন বাৰু ভিউবিলাক গাইছ, কি বঢ়িয়া ভিউ। আৰু এইফালে ভিউবিলাক চাই গাইছ বহুত ভাল লাগে ন। আৰু এইফালে চাওকচোন আকৌ কি বঢ়িয়া মজা ভিউ গাইছ। আৰু এইফালে মোৰ লগটো গাইছ। আৰু এইফালে আমাৰ চৌকাবিলাক ভালকৈ ৰেডি কৰি আছে বস্তুগিলা। আৰু গাইছ এতিয়া বান্দৰ বহুত আছে। আৰু গাইছ এইগিলা ঘৰগিলা চাওকচোন গাইছ, এইটো গাইছ ঘৰটো বেলেগ ইউনিক কৰিছে গাইছ, বঢ়িয়া লাগিছে দেই গাইছ। মই তাক 100% নম্বৰ দিছোঁ। আৰু এইফালে আমি আকৌ বঢ়িয়াকৈ চাহ তাহ খাব কাৰণে ৰেডি গাইছ। আৰু এইফালে আমি চাহ তাহ খাই আছোঁ বঢ়িয়াকৈ, কণী ব্ৰেড আৰু গাইছ চাহ বঢ়িয়াকৈ খাই আছোঁ আৰু গাইছ মছলা মাৰকৈ। আৰু এনেই অলপ ধেমালি কৰিলে বেয়া চেয়া নাপাব। আৰু আমি আকৌ মেইন বস্তুগিলাখন চাবলৈ যাব লৈছোঁ। আৰু এইফালে আমি চব চলি গাইছ যিমান বন্ধু বান্ধৱীৰ সৈতে আহিছিলোঁ আৰু ল'ৰা ছোৱালী যিমান আহিছিল গাইছ, চব আমি এইফালে আগত দেখি যাই আছোঁ বৰ্তমান। আৰু এইফালে আকৌ বঢ়িয়াকৈ গাইছ এইফালে মেলাও চলিছে অলপ কিছুমান গাইছ ঘূৰি চুৰি আহি আকৌ এইফালে মেলাটো আমি সোমাম। আৰু এইফালে সোমাই গাইছ কিবাকিবি কিনিম, কিবাকিবি খাম গাইছ। আৰু এইফালে মোৰ বন্ধুকেইটাও এইফালে আছে আৰু গাইছ বঢ়িয়াকৈ শ্বৰ্ট ফিল্ম কৰি আছে, সেইকাৰণে গাইছ অলপ তাৰে সেয়া কৰি আছে। আৰু এইফালে বন্ধুটো মোৰ আহি আছে। আৰু এইফালে গাইছ চাই ভাল লাগিছে, বহুত ভাল জেগাগিলা গাইছ। আৰু গাইছ এইটো মেইন মন্দিৰ, আৰু এইটো মন্দিৰ গাইছ আপোনালোকক দেখাই আছোঁ চাবচোন গাইছ। আৰু এইফালে আমি যাই আছোঁ। আৰু গাইছ আমাৰ ছাৰ বাইদেউহঁতৰো আহিছিল, ছাৰ বাইদেউহঁত আমাৰ লগত আহি আছে গাইছ। একলাইতো গাইছ এৰি দিব নোৱাৰে, সেইকাৰণে গাইছ আমাৰ লগতে আহি আছিল। আৰু গাইছ মোৰ এটা বেছি ভাল লাগিছে যাতে গাইছ, আৰু এইফালে চিৰিগিলা বহুত আছে গাইছ। আৰু চিৰিগিলা গাইছ আৰু গাইছ এতিয়া কৈছে গাইছ 9,999টা থকা বুলি কৈছে গাইছ শিৱলিংগ, চাওকচোন। আৰু বৰ্তমানে গাইছ যাই আছোঁ বহুত। আৰু গাইছ বহুত আছে আৰু গাইছ চাব লগা বস্তু। আৰু এইফালে মই ইটো গাইছ গেলোঁ গাইছ অলপ সেৱা চেৱা কৰিম। আৰু গাইছ ইয়াতে মন্দিৰ আছে আৰু গাইছ ইটাখিনি খুলি লওঁ। আৰু এইফালে গাইছ চাওকচোন শিৱলিংগই গাইছ আছে ইয়াতে, বেলেগ নাই আৰু গাইছ শিৱলিংগই আছে। আৰু এইফালে বঢ়িয়াকৈ গাইছ যাই আছোঁ। আৰু গাইছ 99,999টা আছে গাইছ শিৱলিংগ গাইছ, শিৱলিংগ। চাওক কেইটামান আছে। আৰু গাইছ এইফালে সেৱা চেৱা কৰি আহিছোঁ গাইছ বঢ়িয়াকৈ এইফালে। আৰু ওপৰত আছে গাইছ এটা গুফা আছে, গুফাটোৰ ভিতৰত সোমাই যাম আজি। আৰু এইফালে আগৰফালে এটা গুফা আছে, আপোনালোকক দেখাই আছোঁ ৰ'ব গাইছ। আকৌ এইফালে আকৌ তলৰ পৰা চাবৰে গাইছ, ওপৰৰ পৰা এইবোৰ গাইছ শিৱলিংগই গাইছ বেছি আছে গাইছ, একদম উৎপন্ন শিৱলিংগ আছে গাইছ। আৰু কি ক'ম গাইছ, শিৱলিংগ ইমান আছে নে গাইছ, মই একদম ভাবি নাপাওঁ গাইছ। আৰু গাইছ গণিছে কেনেকৈনো ইমান শিৱলিংগ গাইছ। আকৌ এইফালে মোৰ বঢ়িয়াকৈ গাইছ হল এটা আছে, বঢ়িয়াকৈ তাতে গাইছ সোমাই যাম বঢ়িয়াকৈ। আৰু গুফাটোত গাইছ বৰ্তমান সোমাই গ'লোঁ। আৰু গাইছ সোমাই যায় গাইছ ভাল লাগিছে। আৰু গাইছ আমি গম পাওঁ গাইছ এটা বঢ়িয়া ওজা আছে। আৰু
মানে সেইটো মানে গাইছ আমাক লগতে পানী দিব সেইখিনি পানী খালে গাইছ বহুত ভাল আৰু আপোনালোকে যদি বটলত লৈ যাব খোজে বটলত লৈ যাব আৰু কথা নাই গাইছ আৰু এইফালে চবে মানে ফটো মাৰাত পুৰা লাগি আছে আৰু গাইছ আমি সেইটো গাইছ ক'ত ফটো দিম গাইছ এই গাইছ মিছা কথা কৈছোঁ মানে মোৰ এখনো ফটো তুলিছোঁ গাইছ মোৰ লগটো মাৰিছে আৰু এইফালে মানে ভিডিঅ'টো বৰতো লাগি আছোঁ গাইছ বহুত কষ্ট হৈছে আৰু কষ্ট হ'লেও কথা নাই গাইছ আৰু মোক এনেকৈ গাইছ ছাপোৰ্ট কৰি থাকোঁ চবে আৰু এইফালে মানে বঢ়িয়াকৈ বনাই যাইছোঁ আৰু ভিডিঅ' কিমানলৈকে যাওঁ গাইছ চাই আছোঁ আৰু এইফালে বঢ়িয়াকৈ আমি গুফাটোৰ পৰা আকৌ গাইছ ৰিটাৰ্ণ ওলাই আহিলোঁ ওলাই আহি গাইছ আকৌ লগটোৰ লগত বঢ়িয়াকৈ গাইছ লগটোৰ লগত গাইছ আহি গৈছিলোঁ আহি থাকোঁতে আকৌ গাইছ ইয়াতে টিকেট কাটিব লাগে টিকেট কাটিলে মানে গাইছ ইয়াতে এই জাহাজখনত গাইছ উঠিব পাৰে মানে গাইছ চাইকেল মাৰিকৈ যাব লাগে গাইছ ইয়াতে উঠিব পাৰি আৰু গাইছ মোৰ মানে বাজেট নিমিলিল বাজেট গাইছ বহুত লাগে মানে ইয়াতে সেইকাৰণে বাজেট নিমিলে কাৰণে গাইছ মই নুঠিলোঁ আৰু গাইছ এইফালে বৰ্তমান মানে আমি বহু সময় পিছত গাইছ বহুত দূৰত আৰু গাইছ আৰু এইফালে পাহাৰতো গাইছ অলপ উঠিব লাগিব মানে আৰু এইফালে গাইছ বৰ্তমান মানে যাই আছোঁ আৰু গাইছ এইগিলা গাইছ ডাৱৰে বঢ়িয়া লাগে ন গাইছ পুৰা নদীত গাইছ আৰু সেই চলোৱা বেলেগে মজা আৰু গাইছ আৰু এইফালে মানে আকৌ আমি যাই আছোঁ আৰু আমাৰ লগমুখা গাইছ যাই আছে চাওকচোন বন্ধু বান্ধৱীৰ সৈতে আমি যাতে আহিছিলোঁ গাইছ চব গাইছ যাই আছে ইয়াতে আৰু এইফালে মানে মই অলপ ভিডিঅ' কৰাই যাই আছোঁ আৰু মোৰতো এনেকুৱা কাম নাই আৰু গাইছ আমি এইফালে আহি আছোঁ আৰু এইফালে আমি লগকেইটাই দিয়ে আৰু আমি সেৱা চেৱা কৰি ফুটা লৈ আমি আকৌ ৰিটাৰ্ণ আমি মানে আৰু পাহাৰে চাহাৰে উঠিম অলপ চিৰি তিৰি আৰু গাইছ বহুত খোজ কাঢ়িলোঁ আৰু এইফালে হাপাই গাইছ মোৰ অলপ মাথাটো অলপ কেম্বাই কৰাৰ দৰে কৰিছে আৰু মানে এইফালে আকৌ যাই আছোঁ আৰু গাইছ চাওঁ কিমানলৈকে গাইছ যাব পাৰোঁ গাইছ চিৰিগিলা দেখা পাই গাইছ মোৰ মাথাটো একদম কেম্বাই কৰাৰ দৰে কৰিছে আৰু গাইছ এইফালে বহুত সময় আহি গাইছ আৰু মানে আৰু এইফালে চিৰি আৰু দেখা পাই ভৰিয়ে মোৰ কৈছে মানে উপায় নহ'ব আৰু নোৱাৰিবি তই আৰু এইফালে মোৰ মানে নোৱাৰিবি মানে কিবাকৈ আৰু অলপ কিবাকৈ গাইছ ভৰিখন অলপ জোৰ ৰাখিকৈ ওপৰত দি আহি গ'লোঁ আৰু গাইছ এইফালে অলপ দৌৰি আছোঁ উপায়টো নাই আৰু গাইছ এইফালে আমি বৰ্তমান ওপৰত আহি পালোঁ আৰু আহি পোৱাৰ পিছত গাইছ এনেকৈ বাগান অলপ দেখা পালোঁ চিৰিছৰ বাগান গাইছ চিৰিছ বহুত আছে আৰু চিৰিছৰ গছগিলা গাইছ বহুত আছে দেই মানিছোঁ আৰু একদম আৰু এইফালে এটা মই আপোনালোকক ভিউ দেখাম গাইছ আপোনালোকে ক'বচোন আৰু এইফালে মানে চাওকচোন জেগাখিনি গাইছ ভাল লাগিছে আৰু ইয়াতে কৈ আছে মানে ওপৰত আমাক উঠি যাব দিছে উঠি গ'লে বোলে কিবা হ'ব সেইকাৰণে আমি উঠি যাওঁ আছিলোঁ গাইছ আমি আৰু গাইছ চিধা আকৌ এইফালৰ পৰাই যাই আছোঁ আৰু এইফালৰ পৰা যাই আৰু এইফালে গাইছ আকৌ এটা মেইন জেগাত যাই আছোঁ মানে আমি চব আৰু এইফালে মানে এনেকৈ আৰু গাইছ আৰু এইফালে মানে আকৌ এইফালে গাইছ এটা হল আছে সেইটোতে আমি এটা বৰ্তমান মানে উঠি যাম আৰু কিছুমান পিছত আৰু এইফালে মানে আকৌ আমি ৰিটাৰ্ণ আকৌ গাইছ আমি মানে এইফালে যাবলৈ আহিলোঁ বঢ়িয়াকৈ আৰু তাৰপৰাতো আমি গাইছ ডাইৰেক্ট নুমি আহিলোঁৱে গাইছ আৰু এইফালে আকৌ এইবাৰ যাবলৈ আহিলোঁ আৰু মানে এইফালৰ পৰাই ভিউটো বঢ়িয়া আৰু গাইছ ইয়াতে মানে গাইছ সূৰ্য পাহাৰত বঢ়িয়া বঢ়িয়া ভিউ আছে আৰু এইফালে মানে আমি লগকেইটাৰ লগত আহিছিলোঁ আৰু এইফালে যিটো সময় নাই গাইছ আৰু বঢ়িয়াকৈ এইফালে উঠি যাই আছোঁ ওপৰত আৰু গাইছ এইফালে চিৰিচা আৰু বাগান আছে গাইছ এনেকৈ যাই আছোঁ আৰু দেখাই আছোঁ আৰু এইফালে মানে খোজকাঢ়ি গাইছ ভৰি হাত বিষাই গৈছে উপায়টো নাই আৰু গাইছ খোজটো কাঢ়িবই লাগিব আৰু মানে পিকনিক খাওঁ গাইছ মোৰ ওলাই গৈছে আৰু আজি আৰু এইফালে মানে চিৰিচা গোটেই বাগানে গাইছ আৰু এইফালে মানে আমি আকৌ উঠি আহিলোঁ বঢ়িয়াকৈ আৰু গাইছ আপোনালোকে এটা ভিডিঅ' দেখাই চাবচোন ভিউটো কেনে হয় গাইছ আৰু গাইছ এটা শিৱলিংগ চাওকচোন কিবা এতিয়া শিৱলিংগ আছে গাইছ বহুত আছে আৰু গাইছ অভাৰ শিৱলিংগ গাইছ একদম আৰু হাই ফাই আৰু গাইছ এইটো ভিউ আছিল আপোনালোকক দেখা ভিউটো গাইছ ইয়াৰ মই আপোনালোকক ভালকৈ দেখাই দিছোঁ চাওকচোন ভিউটো গাইছ কি বঢ়িয়া ভিউ গাইছ এইবাৰ আৰু এইফালে মানে চাওক গাইছ কি বঢ়িয়া ভিউ আৰু এইফালে আমি আকৌ উঠি আহিলোঁ গাইছ সুন্দৰ ভিউ গাইছ আৰু এইবাৰ মই গাইছ ষ্টেণ্ডাৰ্ডে বঢ়িয়াকৈ ভিডিঅ' কৰিছোঁ এই ষ্টেণ্ডাৰ্ডে কৰি মানে অলপ ভাল লাগে সেইকাৰণে গাইছ ষ্টেণ্ডাৰ্ডে অলপ কৰিলোঁ ভিডিঅ' আৰু এইফালে আকৌ যাই আছোঁ আমি এই চাওকচোন গাইছ চবতে মানে গাইছ শিৱ মূৰ্তি গাইছ শিৱলিংগই মূৰ্তি গাইছ চবতে এইবাৰ গাইছ শিৱলিংগ বহুত আছে সূৰ্য পাহাৰত মই মানি গৈছোঁ আৰু গাইছ ৯,৯৯৯টা গাইছ কম নহয় দেই গাইছ কেনেকৈ হিচাপ কৰিছে একদম
যোনে হিচাপ কৰিছে তাক একদম 100% পৰাই সেই কৰিছোঁ গাইজ নম্বৰ দিছোঁ আৰু এইফালে আমি আকৌ লগ উঠি যায় আকৌ আমি বইদা এটা নিজৰো দেখা পালোঁ গাইজ ভাল লাগিল নিজৰটো দেখা পাই গাইজ ডাঙৰ নিজৰ নহয় গাইজ সৰু নিজৰা একেবাৰে আপোনালোকক নেদেখালোঁ আৰু এইফালে গাইজ আকৌ আহি চাওকচোন শিৱলিংগ গাইজ আচৰিত মানিছোঁ মই শিৱলিংগৰ পৰা গাইজ আৰু মানে এইফালে আকৌ বঢ়িয়াকৈ শিৱলিংগকেইটা গাইজ ভাল লাগিছে বহুত আৰু এইফালে চাওকচোন গাইজ পাহাৰ আৰু গাইজ বহুতকেইটা গুফা আছে গাইজ আৰু আমাৰ লগকেইটাই আহিছোঁ কিন্তু বাইদেউহঁত গুচি গ'ল আমি এতিয়া ৰৈ গ'লোঁ আৰু আমি এইফালে যাই আছোঁ আৰু এইফালে আমি এতিয়া ভাবিছোঁ মেলাত অলপ সোমাম আৰু বঢ়িয়াকৈ মেলা চেলা সোমাম গাইজ অলপ কিবাকিবি কিনিম আৰু এইফালে মানে মই বঢ়িয়াকৈ মন্দিৰ এটাত আহি গ'লোঁ আৰু গাইজ মন্দিৰটোত ভাবিলোঁ অলপ সেৱা চেৱা কৰি আহোঁ গাইজ সেউজীয়া পাহাৰ কিন্তু একদম মানছোঁ আৰু গাইজ একদম আৰু জনে আহিব গাইজ এটা বহুত ভাল লাগিছে আৰু ফাইনি লাগিছে একেবাৰে আৰু এইফালে আমি ভাবিলোঁ অলপ গাইজ মন্দিৰটোত অলপ সেৱা চেৱা কৰি আহোঁ আৰু গাইজ অলপ আশীৰ্বাদ লৈ আহোঁ আৰু গাইজ এনেকৈ আৰু ভিডিঅ'কেইটা বঢ়াই যাই থাকিব পাৰোঁ আৰু এইফালে মই মানে যাই আছোঁ আৰু মন্দিৰটো চাই ভাল লাগিছে গাইজ মন্দিৰটো বহুখিনি ভাল আৰু এনেকৈ জানো আৰু চবেই জানো আহে আৰু এনেকৈ গাইজ ভাল লাগিছে চাই আৰু এইফালে আমি অলপ সেৱা চেৱা কৰি আহোঁ গাইজ সেৱা চেৱা কৰি আপোনালোকক আকৌ দেখাই থাকিম গাইজ আৰু গাইজ মোৰ এটা বস্তু ভাল লাগিছে গাইজ বেয়া চেয়া নাপাব মইতো ভিডিঅ'টো বহুত লং হৈছে গাইজ এইফালে ভিডিঅ'টো স্কিপ নকৰাকৈ পুৰাকৈ চাই থাকক গাইজ আৰু এইফালে বহুত জেগা আছে আপোনালোকক দেখুওৱা আৰু গাইজ সেইফালে আপোনালোকক দেখাই থাকিম এনেকৈ আৰু এইফালে আমি বঢ়িয়াকৈ আৰু এটা মন্দিৰ পালোঁ মানে সেইটো মন্দিৰ দেখুৱাইছোঁ গাইজ এতিয়া কিন্তু বেছিভাগ মন্দিৰৰ ভাৱে আছে আৰু এইফালে এইটো মন্দিৰ গাইজ চাওকচোন আৰু এইফালে আৰু এটা আগত মন্দিৰ আছে গাইজ মানে বৰ্তমান আমি ইয়াতে মেলা দেখি যাম বুলি ভাবিছোঁ আৰু এইফালে মানে আমি মেলাত দেখি আহিয়ে পালোঁ আৰু এইফালে মানে আমি মেলাত দেখি আহি পালোঁ আৰু গাইজ মেলা বস্তুকেইটা দেখা পাই বহুত ভাল লাগিছে আৰু এইফালে দোকানগিলা মানে গাইজ বহুত আছে আৰু ভাল বস্তু আছে গাইজ আৰু আমি তাৰে এটা চিলেক্ট কৰি বঢ়িয়াকৈ এটা পানী পুৰি খাই ল'লোঁ আৰু মোৰ প্ৰিয় বন্ধুজনো খাই আছে আমিতো বঢ়িয়াকৈ খাই আৰু এইফালে আমি যাম আৰু কিছুমান পিছত বঢ়িয়াকৈ গাইজ ফুচকা কিন্তু গাইজ বঢ়িয়া হৈছে দেই গাইজ খানাটো মেইন দেই এইফালে আকৌ গাইজ যিয়ে নহওক আৰু এইফালে মানে আমাৰ খাবলৈ আৰু মই চচমা কিনি ল'লোঁ গাইজ বঢ়িয়াকৈ চাওকচোন আৰু আমি এইফালে ভাত চাত খাবলৈ আহি গ'লোঁ মানে ভাত খোৱা টাইম হৈ গ'ল পেটটো পূজা কৰি ল'লোঁ গাইজ বৰ্তমান আৰু এইফালে আমি আকৌ মিঠা পান খাম বুলি ভাবিলোঁ গ'লোঁ গাইজ বঢ়িয়াকৈ এখন মিঠা পান খাওঁ আমাৰ লগকেইটা গাইজ আৰু এইফালে আমি মিঠা পান খাবলৈ আহি গ'লোঁ চাওকচোন বঢ়িয়াকৈ মিঠা পান বনাব দিছোঁ দাদাক আৰু এইফালে মানে মিঠা পান বঢ়িয়াকৈ খাবলৈ ৰেডি আমি গাইজ আৰু এইফালে মিঠা পান এটা খাই ল'লোঁ এটা আমি লগ মিলাই আৰু এইফালে আমি এতিয়া ঘৰৰ ফালে যাওঁ আৰু গাইজ আৰু মানে এইফালে আকৌ আমি ঘৰো আহি পালোঁ গাইজ আৰু বেছি ভিডিঅ'টো দেখাই নাছিলোঁ বেয়া চেয়া নাপাব আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰি মাৰিছোঁ আজিলৈ ভিডিঅ'টো বাই বাই জয় অসম খতম।